আমি সকলোৱে জানো যে প্লাষ্টিকৰ বটলত পানী খালে স্বাস্থ্যৰ পক্ষে আমাৰ বাবে কিমান ক্ষতিকাৰক। প্লাষ্টিকৰ বটলত পানী ভৰাই থলে প্লাষ্টিকৰ পৰা যি ৰসায়ন ওলায় পানীৰ লগত মিহলি হৈ পৰে, সেয়াই পানী বিষাক্ত কৰি তোলে। সেই প্লাষ্টিকৰ বটলত পানী খালে আমাৰ কেঞ্চাৰ পৰ্যন্ত হ'ব পাৰে, কিন্তু উপায় নাই। সেই পানী সহজলভ্যভাৱে আমি সেই বিষকে খাই আছো, আৰু সেই প্লাষ্টিকৰ বটলবোৰ প্ৰতি বছৰে জমা হৈ 38 বিলিয়ন হয়গৈ, আৰু সেয়াই পৰিৱেশ বহুত বেছি প্ৰদূষণ কৰি আছে। এই প্লাষ্টিক পৃথিৱীৰ পৰা কেতিয়াও শেষ হৈ নাযায়, সেয়ে এইটো এটা বহুত ডাঙৰ সমস্যা ৰূপে পৰিগণিত হৈছে। সেইবাবে লণ্ডনৰ কোম্পানী এটাৰ কিছু বৈজ্ঞানিকে এই সমস্যা সমাধান কৰিবলৈ সৰু সৰু পানীৰ বল কিছুমান সৃষ্টি কৰিছে, যি পৰিৱেশৰ একো অনিষ্ট নকৰে, বৰঞ্চ এইটো খাবও পাৰে, আৰু সেইটো খোৱাৰ লগে লগে মুখত ফুটি যায় আৰু পানীৰ পিয়াস নাইকিয়া হৈ যায়। এই বলটোৰ নাম হৈছে অহোকেট। ইয়াক বনাবলৈ বৈজ্ঞানিকসকলে প্ৰেৰণা পাইছে প্ৰকৃতিৰ পৰাই। এই বল জৈৱ পচনশীল, যি সমুদ্ৰৰ চেবাল আৰু কেলছিয়াম ক্লৰাইডৰ দ্বাৰা বনোৱা হয়। এই অহোকেট বনোৱা লণ্ডনৰ কোম্পানীটোৰ নাম হৈছে স্কিপিং ৰক লেব। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।